বন্ধু বান্ধৱীসকল কি খবৰ আশা ৰাখিছোঁ ভাল আৰু মোৰো ভাল মই আকৌ আপোনালোকৰ ওচৰলৈ আহিলোঁ এটা নতুন ভিডিঅ' লৈ গতিকে আপোনালোকে মোক সাপোৰ্ট কৰিব দেই আৰু আজি হ'ল খাদ্য বিভাগৰ মানে বহুত দিন হ'ল মই আপোনালোকৰ ওচৰৰ ৰেচিপি দিব পৰা নাই তেনেকৈ সময়ও পোৱা নাছিলোঁ বনাই আছোঁ যদিও মই ভিডিঅ'ত কেপচাৰ কৰিব পৰা নাছিলোঁ আৰু আজি ভাবিলোঁ অকণমান কিবা এটা বনাই দিওঁ আৰু আপোনালোকৰ ওচৰতে এইটো মই আগবঢ়াই দিওঁ ন আপোনালোকক ভাল পালে মোক ক'ব দেই খাই বনাই পেলাই খাই চাব কেনেকুৱা পায় মই বনাম মানে কি আজি মছলা পুৰি এনেই আৰু চিম্পুল এটা কিন্তু খাই খুব ভাল লাগে ৰাতিপুৱা আপোনালোকে ব্ৰেকফাষ্টতো ব্যৱহাৰ কৰিব পাৰে নহ'লে সন্ধিয়া চাহৰ লগত নাস্তা হিচাপেও ব্যৱহাৰ কৰিব পাৰে আৰু এইটো বস্তুটো চচ বা চাটনি আচাৰ তেনেকৈ লৈ পেলাই খাব পাৰে খুব ভাল লাগে গতিকে মই বনাম আজি পুৰি মছলা পুৰি তো সেইটো কাৰণে মই লৈছোঁ ময়দা বেচন জিৰা গুড়া ধনিয়া গুড়া তাৰপিছত ইয়াতে লৈছোঁ মই এয়া জলকীয়া গুড়া অকণমান হালধি এয়া গৰম মছলা ক'লা জিৰা আৰু এজৱাইন তো গোটেইখিনি মই মিহলাই পেলাই আৰু এই ময়দাখিনি মই ধুনীয়াকৈ মিহলাই ল'ম ৰিফাইন অকণমান দি পেলাই নিমখ দি পেলাই ধুনীয়াকৈ কৰি ল'ম আৰু কেনেকৈ বনাওঁ কিনো কৰোঁ আপোনালোকে চাই থাকক আৰু মোক খাই পেলাই জনাব কেনেকুৱা লাগে কমেণ্টত জনাব কিন্তু দেই মই কেৰাহী উঠাই দিছোঁ ইয়াতে কেৰাহী গৰম হৈ গৈছে গতিকে মই মছলা পুৰি যিহেতুকে মছলাটো আগতে ৰেডি কৰি ল'ম মছলাখিনি মই ভাজি ল'ম অকণমান বেলেগকৈ আপোনালোকে চাই লওক সেইকাৰণে মই ৰিফাইন দি দিছোঁ এয়া যে মই লৈছিলোঁ দেখিছে ইয়াত ক'লা জিৰাখিনি আৰু আজৱাইনখিনি মই ইয়াতে দি দিছোঁ এইখিনি অকণমান গৰম হোৱাৰ পিছত যিখিনি মছলা মই ৰেডি কৰি লৈছিলোঁ গোটেইখিনি মই ইয়াতে দি দিম আৰু নিমখো মই ইয়াতে একেলগে দি দিছোঁ গতিকে মই জুইটো কমাই দিম আৰু এয়া দেখিছে জিৰা গুড়া ধনিয়া গুড়া ভালকৈ লৰাই ল'ম আৰু এই বেচন ইয়াতে মই বেচন দি দিম আপোনালোকে পুৰি হিচাপত মছলাখিনি ৰেডি কৰি ল'ব এইখিনি অকণমান সময় ভাজিব লাগিব আৰু কোনোবাই যিটো মছলা বেছিকৈ খাই ভাল পায় জ্বলা চলা ধৰক ৰুচি সকলোৰে বেলেগ বেলেগ গতিকে আপোনালোকে বঢ়াইও ল'ব পাৰে তাৰ অনুপাতটো বঢ়াই ল'ব পাৰে ভালকৈ লৰাই ল'ব লাগিব এইখিনি আমাৰ হৈ গৈছে এতিয়া গতিকে মই এইখিনি গেছৰ পৰা মই আঁতৰাই থ'ম বন্ধু বান্ধৱীসকল এয়া দেখিছে মই ময়দাখিনি এনেকৈ ধুনীয়াকৈ মিহলাই লৈছোঁ আটা মাৰি লোৱাৰ নিচিনা আৰু এই মছলাখিনি যে ভাজি লৈছিলোঁ এইখিনি আৰু এই মই অকণমান বেলিবলৈ সুবিধা কৰি ল'বলৈ মই আটাৰ পৰা ময়দা লৈ লৈছোঁ এতিয়া মই এইখিনি ইয়াতে ভালকৈ অলপ মিহলাই লৈছোঁ আৰু সৰু সৰু লাডু বনাম গতিকে মই এনেকুৱা আকাৰৰ বনাই লৈছোঁ তাৰপিছত আপোনালোকে অকণমান এনেকৈ গাঁত এটাৰ নিচিনা কৰি ল'ব তাৰপিছত এই মছলাখিনি যে আছে ইয়াতে ভৰাই দিব কচুৰি যেনেকৈ বনাওঁ আৰু তেনেকৈ এইটো দেখিছে মই এনেকৈ কৰি লৈছোঁ ভালকৈ আঙুলিৰে হেঁচি দিব যাতে বস্তুটো বাহিৰত ওলাই নাহে মছলাখিনি বন্ধ কৰি দিব এয়া দেখিছে ঠিক তেনেকৈ আকৌ অকণমান শুকান আটা অকণমান বা ময়দা অকণমান মিহলাই ল'ম লৈ পেলাই লাহে লাহে হাতেৰে এনেকৈ লাহে লাহে বেলিবও পাৰে হাতেৰেও পাৰে মই বেছিভাগ হাতেৰে এনেকৈ কৰি দিওঁ আপোনালোকৰ সুবিধা হ'লে হাতেৰে কৰিব নোৱাৰিলে বেলনাৰেও কৰিব পাৰে এনেকৈ কৰি লৈছোঁ ঠিক তেনেকৈ আৰু এটা বনাই দিম গোটেইখিনি মই এনেকৈ ৰেডি কৰি লৈছোঁ দেখিছে এনেকৈ বনাই লৈছোঁ এতিয়া মই ভাজিম এইখিনি ইয়াত এখন সৰু কেৰাহী উঠাই দিছোঁ আৰু ইয়াতে মই এতিয়া
ৰিফাইন দি দিম। এতিয়া মই গৰম হৈছে যিহেতুকে পুৰি দি দিম। এখন এখনকৈ মই ভাজি যাম। দেখিছে ফুলিছে। এয়া আমাৰ পুৰি ৰেডি হৈ গৈছে আৰু ইয়াৰ মই ৰেডি কৰি লৈছোঁ খাবলৈ। এই চাটনি মই বনাইছিলোঁ, নাৰিকল আৰু পিঁয়াজ, দুটা পাত ধনিয়া দিছিলোঁ, জলকীয়া চলকীয়া দি পেলাই এনেকৈ চাটনি অকণ বনাই লৈছিলোঁ। আপোনালোকেও এনেকৈ ধনিয়া হওক পদিনা হওক চাটনি অকণ বনাই ল'ব, খাবলৈ খুব ভাল লাগে। আৰু চচ লৈছোঁ, আচাৰ লৈছোঁ, কেঁচা পিঁয়াজ লৈছোঁ। এতিয়া খাবলৈ আমাৰ ৰেডি হৈ গৈছে। আৰু আপোনালোকেও এনেকৈ বনাব, বনাই পেলাই মোক কমেণ্টত জনাব খাই কেনে পালে। ভাল লাগিলে মোক ক'ব। আৰু আপোনালোকে মোৰ চেনেল বৰ্ণালী এণ্টাৰটেইনমেণ্ট ব্লগ আপোনালোকে চাই থাকিব আৰু ছাপোৰ্ট কৰিব। আৰু সকলোৱে ভালকৈ থাকক, ক'ভিড SOP মানি চলক, চাফ চিকুণতা বজাই ৰাখক আৰু মোক সদায় এনেকৈ মৰম দি থাকক। আজিলৈ আহোঁ বন্ধু বান্ধৱীসকল, বাই বাই।